Hello friends, এটা assignment কোঠাৰী কমিশনৰ ওপৰত কৰ্মশিক্ষা বা অভিজ্ঞতা সম্পৰ্কে কোঠাৰী আয়োগৰ মতামত কি আছিল মতামতখিনি স্বীকৃতি এছাইনমেণ্টত কিছুমান ৰুল থাকে আকৌ দিব লাগে সেইবিলাক নিদিলে অলপ মাৰ্কছটো পোৱাত প্ৰব্লেম হয় আৰম্ভণিতনো কি লিখিছোঁ আমি যে কোঠাৰী আয়োগনো কি কোঠাৰী আয়োগখনৰ কথা লিখিছোঁ কিমান চনত স্থাপন হৈছিল এইবিলাক কৰ্মশিক্ষা সম্পৰ্কে কোঠাৰী আয়োগৰ মতামত তাৰপিছতে কৰ্ম অভিজ্ঞতা সম্পৰ্কে কোঠাৰী আয়োগৰ মতামত সামৰণি বন্ধ হৈছে